হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ সকলো কুশলে আছে। আজি এয়া আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব লৈছোঁ মাটন কাৰী, ছাগলী মাংসৰ জোল। একেবাৰে সহজে কম উপকৰণেৰে আৰু কম সময়তে তৈয়াৰ কৰিব পৰা। হয়তো আপুনিও তৈয়াৰ কৰে, কিন্তু আজি মই কেনেকৈ তৈয়াৰ কৰিলোঁ তাকে ভাবিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত কমেণ্ট যোগে মোক জনাব নাপাহৰিব আজি মোৰ ৰেচিপি কেনেকুৱা লাগিল। তেন্তে আহক ছাগলী মাংসৰ জোল তৈয়াৰ কৰোঁ। আজিৰ ৰেচিপিৰ বাবে এয়া ফ্ৰেণ্ডসকল লৈছোঁ মই হাফ কেজি ছাগলী মাংস। আহক মছলাখিনি ৰেডি কৰি লওঁ। এয়া মই 6টা কেঁচা জলকীয়া দিছোঁ, আপুনি নিজৰ সোৱাদৰ অনুযায়ী কম বেছি কৰিব পাৰে। আৰু এয়া আদা দিছোঁ, কেইফুটমান নহৰু আছে, এটা গোটা নহৰু সম্পূৰ্ণ দিছোঁ, 19-20 ফুট আছে। আৰু এয়া অকণমান জাবিত্ৰী দিছোঁ। এতিয়া এইখিনি মই ধুনীয়া এটা পেষ্ট তৈয়াৰ কৰি ল'ম। মছলাখিনি পেষ্ট কৰা হৈ গ'ল ফ্ৰেণ্ডসকল। আহক এতিয়া মেৰিনেশ্যনৰ বাবে মাংসখিনি ৰেডি কৰোঁ। এয়া মই দৈ দিছোঁ হাফ কাপ। এয়া মোৰ ঘৰত তৈয়াৰ কৰা দৈ, অকণমান পনীয়া হয়। আৰু এয়া মোৰ গুড়ি কৰি লোৱা মছলাখিনি, পেষ্ট কৰি লোৱা মছলাখিনি। জলকীয়াটো ফ্ৰেণ্ডসকল আপোনালোকে নিজৰ সোৱাদৰ অনুযায়ী কম বেছি কৰি ল'ব, এয়া মই আগতেও কওঁ। আৰু এয়া মই পিঁয়াজ পেষ্ট কৰি লৈছিলোঁ, প্ৰায় এবাটি হৈছে, এয়াও দি দিলোঁ। গুড়ি মছলাৰ ভিতৰত ফ্ৰেণ্ডসকল এয়া লৈছোঁ নিমখ, ধনিয়া গুড়ি, জিৰা গুড়ি, ৰঙা জলকীয়া গুড়ি আৰু হালধি। ৰঙা জলকীয়া আৰু হালধি অলপ কম আছে, প্ৰায় 1 চামুচ, আৰু বাকীবোৰ প্ৰায় 2 চামুচ আছে। গোটেইখিনি দি দিলোঁ। আৰু ইয়াত দিম মই সৰিয়হৰ তেল 2 টেবুল স্পুন। এতিয়া এইখিনি ধুনীয়াকৈ সানি ল'ম। ফ্ৰেণ্ডসকল, ছাগলী মাংস তৈয়াৰ কৰা সকলোৰে নিজা নিজা পদ্ধতি থাকে, কিন্তু এনেদৰে এবাৰ ট্ৰাই কৰি চাব পাৰে, খাবলৈ খুবেই সোৱাদ লগা হয়। এইখিনি ধুনীয়াকৈ সানি লৈ মই 45 মিনিটছমানৰ বাবে ঢাকি থৈ দিম। আপোনাৰ হাতত সময় থাকিলে অৱশ্যে আপুনি অলপ দেৰিলৈকে মেৰিনেট কৰি থৈ দিব পাৰে। আহক ফ্ৰেণ্ডসকল ষ্টাৰ্ট কৰোঁ। 45 মিনিটছ কৈছিলোঁ, এঘণ্টাই হৈ গ'ল। এয়া মই আকৌ 2 হেতা সৰিয়হৰ তেল প্ৰেছাৰ কুকাৰত উঠাই দিছোঁ। তেল গৰম হৈ গ'ল। এয়া এখিলা তেজপাত দিলোঁ, প্ৰায় 1 চামুচ চেনি দিছোঁ, কেইটামান জালুক দিছোঁ। এনেকৈ জালুক তেলত দিলে মোৰ হাজবেণ্ডে বৰ ভাল পায়, সেইবাবে মই প্ৰায়ে দিওঁ। আৰু এয়া মোৰ মেৰিনেট কৰি থোৱা মাংসখিনি। মোৰ প্ৰেছাৰ কুকাৰৰ মুখখন অলপ সৰু, সেইবাবে খুব সাৱধানে দিবলগীয়া হৈছে। তো হাণ্ডি ষ্টাইলৰ কুকাৰ হয়, মুখখন অলপ সৰু, পিছে তাৰ গাটো বা পেটটো অলপ বহল হয়। এনেকৈ ফ্ৰেণ্ডসকল লৰাই লৰাই মই অলপ পৰ এয়া ভাজি থাকিম মিডিয়াম ফ্লেমত। এয়া ফ্ৰেণ্ডসকল 15 মিনিটমান হৈ গ'ল। মই এনেদৰে মিডিয়াম ফ্লেমত লৰাই লৰাই ভাজি আছোঁ। আহক ইয়াত কেইপিচমান আলু দি দিওঁ। কেইপিচ মানে এয়া 2টা আলু মই ডাঙৰ ডাঙৰকৈ কাটিছোঁ। আমাৰ ঘৰততো আলু অবিহনে মাংস নহয়েই ফ্ৰেণ্ডসকল। আহক অলপৰ বাবে ঢাকি থৈ দিওঁ। আহক ফ্ৰেণ্ডসকল চাওঁ, ধুনীয়া সুগন্ধি আহিছে। পিছে ফ্ৰেণ্ডসকল বহুত পানী ওলাইছে। মই পিছে এতিয়ালৈ মাংসত পানী দিয়াই নাই, কিন্তু ঢেৰ পানী আছে এতিয়াও। এনেদৰে এতিয়া মই ঢাকনি উঠাই, মানে ঢাকনি নিদিয়াকৈ লৰাই লৰাই অলপ পৰ ভাজিব লাগিব, পানীখিনি কমালৈ। আহক ফ্ৰেণ্ডসকল চাওঁ, আমাৰ পানী কিছু কমিছে, পানী অলপ শুকাই আহিছে। ফ্ৰেণ্ডসকল, যিহেতু মই জোল জোল কৰিম, কিয়নো যেনে আলু অবিহনে মাংস নহয়, জোলো লাগে, ঠিক তেনেদৰে জোল অবিহনেও মাংস নহয় আমাৰ ঘৰত বিশেষকৈ। এয়া মই মেৰিনেট কৰা বাতিটোকে আওতাই প্ৰায় 1 গিলাচমান কুহুমীয়া গৰম পানী দি দিলোঁ, ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া মই ঢাকনি লগাই 2টা চিটি আহিব দিম। আপুনি চিটি নোহোৱাকৈও এনেকৈয়ে ভাজি ভাজি ৰেডি কৰিব পাৰে মাংসখিনি। পিছে মোৰ কণমানিকেইটাই অকণমান বেছি ছফ্ট হ'লেহে ভাল পায়। ফ্ৰেণ্ডসকল, আগতে এটা চিটি মাৰিলেই, এয়া 2 নম্বৰটো চিটি মাৰো মাৰো হৈছে। চিটি মাৰিলেই এয়া ফ্ৰেণ্ডসকল, এতিয়া মই গেছটো অফ কৰি দিম আৰু ভাপটো নিজে নিজে যাবলৈ দিম। প্ৰেছাৰটো নিজে নিজে ৰিলিজ হ'ল। আহক ফ্ৰেণ্ডসকল চাওঁ, বাহ, ধুনীয়া কালাৰ আহিছে, ধুনীয়া সুগন্ধিও আহিছে। আহক লৰাই দিওঁ। এতিয়া ফ্ৰেণ্ডসকল মই গেছটো অন কৰি দিম আৰু বাকী দিবলগীয়া মছলাখিনি দিম। এয়া 1 চামুচ গৰম মছলা, ধুনীয়াকৈ মিলাই লওঁ।
আৰু এয়া 1 টেবলস্পুন কচুৰি মেথি অলপ মিলাই দিওঁ এইখিনি প্ৰায় আমাৰ হ'লেই আৰু ফ্ৰেণ্ডসকল এতিয়া আহক অকণমান টেষ্ট কৰি চাওঁ যে কিমান ছফ্ট হৈছে কিয়নো মোৰ কণমানিকেইটাই পাৰিবনে নাই এই কথাটো মই সদায় মনত ৰাখিব লাগে বাহ ধুনীয়া ছফ্ট হৈছে এতিয়া মই গেছটো অফ কৰি দিম চ' ফ্ৰেণ্ডছ এয়া ৰেডি হ'ল আমাৰ ছাগলী মাংসৰ জোল গৰম গৰম ভাতৰ সৈতে এতিয়া ইয়াক ছাৰ্ভ কৰক ফ্ৰেণ্ডসকল আজি মোৰ ৰেচিপি কেনেকুৱা লাগিল প্লিজ কমেণ্ট যোগে মোক জনাব নাপাহৰিব ভাল লাগিলে লাইক দিব আৰু যদি আপুনি আজি প্ৰথমবাৰ মোৰ চেনেললৈ আহিছে তেনেহ'লে প্লিজ যদি মোৰ ৰেচিপি ভাল লাগিছে আগলৈ চাব বিচাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল বাটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ আহোঁ আকৌ লগ পাম এটা নতুন ৰেচিপিৰে সৈতে